Welcome to my channel. Good morning friends. আজি মই আপোনালোকক এটা ম্যাক্ৰনি ৰেচিপি বনাই দেখাম। ম্যাক্ৰনি সবে বনাই খায় কিন্তু মই বনোৱা ধৰণে এদিন বনাই খাবচোন। খুব সাধাৰণ বস্তু কেইটামানেই লাগে, বেলেগ বেছি ইমান হেনেকা দৰকাৰ নাই। এতিয়া ম্যাক্ৰনি লাগিব ইয়াতে আদা, নহৰু, পিয়াজ, কেইটামান জলকীয়া, ধনিয়া আৰু জিৰা মিক্সিত পানী দি অকণ পিচি পেলাই পেষ্ট এটা বনাই ল'ব ধুনীয়াকৈ। আৰু লাগিব দুটা ডিম আৰু পিয়াজ। অমলেট যেনেকৈ আমি বনাওঁ তেনেকৈ পদ্ধতিৰে কৰি ল'ব। তাৰ পিছত এখন তাৱা গৰম কৰিছোঁ। এতিয়া এই তাৱাখিনিত তেল অকণ দি তাৱাখন ধোৱা ওলোৱাকৈ গৰম কৰি ল'ম। যেতিয়া ধোৱা ওলাই যাব তেতিয়া তাত আমি দি দিম অমলেট বনোৱা যিখিনি ডিম আৰু পিয়াজ। তাৰপিছত দিম 1 চামুচ এয়াৰে পেষ্ট যিটো আমি বনাই থৈছিলোঁ। তাৰপিছত অকণ সময় বেছিকৈ ভাজি ল'ম। এতিয়া দেখিছে সেইখিনি ভাজি লৈছোঁ। ভাজি পেলাই অকণমান সাইড কৰি দিম। তাতে অকণমান তেল দি দিব আপোনালোকে। মাজত তেল অকণ দি গৰম হৈ গ'লে তাতে আপোনালোকে যিখিনি ম্যাক্ৰনি থৈছিলে বা পাস্তা সেইখিনি দি দিব। দি পেলাই অকণমান ভালকৈ ভাজি ল'ব। ইয়াত এতিয়া ভাজা হৈ গৈছে। ইয়াত আমি এতিয়া জোখমতে নিমখ দি দিম। নিমখ দি পেলাই হোৱাইট ভিনেগাৰ যিটো আমাৰ ঘৰত সবৰে থাকে, হোৱাইট ভিনেগাৰ অকণমান দিম জোখমতে। তাৰপিছত আৰু ভাজি ল'ম যাতে ভিনেগাৰটো সব ফেনে মিক্স হৈ যায়। ইয়াৰ পিছত দিম অকণমান সয়া সস, জোখমতে দিলে হ'ল। আৰু সয়া সসটো যাতে মিহলি যায় সবৰ লগতে সেনেকুৱাকৈ আমি ভালকৈ লৰাই মেলি ল'ম। তাৰপিছত দিম ঘৰতে বনোৱা টমেটো সস। এইখিনি দি লৈ এতিয়া আকৌ অকণ সময় ফ্ৰাই কৰিম। এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি প্লেটত নমাই ল'ম। নমাই পেলাই ইয়াৰ ওপৰত মই তিয়ঁহ অকণ কাটি পেলাই দি দিছোঁ। কেঁচা পিঁয়াজ খালে অলপ মুখখন গোন্ধাই যিহেতু সেইকাৰণে তিয়ঁহ অকণকে কাটি পেলাই দি দিছোঁ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলত নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।